এয়া আমাৰ নাচনী ৰেডি হৈ আছে পুৰা কাপোৰ চাপোৰ পিন্ধি আজি মানে গানত নাচিবতো এয়া পুৰা পুৰা ৰেডি হৈ আছে माँ मुझे कुछ सिखाएंगे जरा माँ একদম পুৰা একদম দেখিছে নাই কি ধুনীয়াকৈ চাদৰ মেখেলা নিজেই পিন্ধিব জানে ৱাও পাই পিনে চোৱা জানমণি আই বা তামাম এই বা इतनी खुशी मुझे आज तक মই একে এইটো কষ্টটো অলপ ভাল কৰি দিবা দিম এইয়া একদম পুৰা ৰেডি এয়া নাচিব মানে আজি এয়া নাচিবলৈ পুৰা ৰেডি আমাৰ নাচনী এয়া আজি গানত নাচিব কোনটো এই আৰু কিমান ওপৰলৈ পিন্ধিম নাচি থাকোঁতে খুলি গ'লে কি হ'ব আৰু যিয়ে নহওক হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই চেনেল স্মাৰ্ট আছাম আজি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ আজি মোৰ লগত আছে এয়া হৈছে খগেশ্বৰ পাতৰ তেখেতে নৃত্য কৰি খুব ভাল পায় তেখেতে খুব ধুনীয়া নৃত্য কৰে আজি আপোনালোকৰ ভিডিঅ'ৰ যোগে দেখুৱাম আপোনালোকে কমেণ্টত জনাবলৈ নাপাহৰিব তেওঁ কেনেকুৱা নৃত্য কৰিছে কমেণ্টত জনাব আৰু আপোনালোকে এটা কমেণ্টেই আমাক উৎসাহ অনুপ্ৰেৰণা দিয়ে নতুন ভিডিঅ' এটা আগবাঢ়িবলৈ সেইবাবে আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পালে লগতে আজি খগেশ্বৰ পাটৰৰ বিষয়ে অলপ জানিব বিচাৰোঁ আহকচোন তেওঁ কোন হয় আৰু ক'ৰ হয় জনাবা তুমি ক'ৰ হয় এনেই তোমাৰ ঘৰ অৰিজিনেল ঘৰ ক'ত হয় ঘৰ জৰাবাৰী তেখেত জৰাবাৰী হয় আৰু তুমি বৰ্তমান কিবা পঢ়া শুনা কৰি আছা নে কিমানলৈকে পঢ়িলা 9লৈকে পঢ়িছিলোঁ এতিয়া বৰ্তমান এনেই আছা ঘৰত এনেলৈকে পঢ়িছিলে তেওঁ বৰ্তমান ঘৰতে এনেই আছে বাৰু কিন্তু তেওঁ খুব ধুনীয়া নৃত্য কৰে বুলি মই জানিলোঁ ইয়ালৈ মানে আমাৰ ইয়াতে ওচৰতে থকা এঘৰ মানুহলৈ তেখেতৰ মানে ফুৰিবলৈ আহিছিলে ফুৰিবলৈ আহোঁতে তেওঁ গম পাইছোঁ তেওঁ খুব ধুনীয়া নৃত্য কৰি থাকে মোকো জনাইছিলে তেওঁৰ লগত মই অলপ কথা পাতি জানিব পাৰোঁ তেওঁ নৃত্য কৰি খুবেই ভাল পায় মই তেখেতক যেতিয়া জনালোঁ যে তেওঁ মই ভিডিঅ' কৰিব পাৰিমনে বুলি কওঁতেও কৈছে অঁ কৰিব পাৰে তেতিয়া সেইকাৰণে মোৰ ভাল লাগিল সেইবাবে আপোনালোকেও দেখুৱাওঁ চাব ভিডিঅ'টো কেনেকুৱা পালে আৰম্ভ কৰোঁ আজি তেখেতৰ নৃত্যৰ ভিডিঅ' সেই ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়াহ'লে ব'লক আপোনালোকে শেষলৈকে চাব ভিডিঅ'টো আৰু কমেণ্টত জনাবলৈ নাপাহৰিব ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ